তো সেই দোস্ত কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে তো আজিৰ ভিডিঅ'টো বৰ বিশেষ নহয় তথাপিও আপোনালোকে মোবাইল ইউজ কৰে এণ্ড্ৰইড মোবাইল তো সেই এণ্ড্ৰইড মোবাইলত থকা কিছুমান ফিচাৰ্ছ বিষয়ে আপোনালোকে জানেনে যদি নাজানে আহক মই দেখাম আপোনাৰ হোৱাটছএপত যে কিছুমান নটিফিকেশ্যন আহি থাকে সেইবোৰ যে ডিলিট কৰি দিয়ে কেনেকৈ আকৌ সেইবোৰ ঘূৰাই পাব পাৰি সেইবোৰৰ বিষয়ে কিছুমান মই ট্ৰিক্স দেখাম ছেটিংছত তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ পোনপ্ৰথমে আমি মোবাইলৰ স্ক্ৰীনলৈ আহি ল'ব লাগিব আৰু স্ক্ৰীনলৈ অহাৰ পাছতে আপোনালোকে ছেটিংছলৈ যাব ক'ত গ'ল মোৰ ছেটিংছটো বিচাৰিয়ে নাপাইছোঁ ছেটিংছলৈ যাব এইটো মোৰ ৰিয়েলমি মোবাইল হয় যদি আপোনালোকে বেলেগ মোবাইল ইউজ কৰে তথাপিও তাত পাব ছেটিংছলৈ যাব প্ৰথমে ছেটিংছলৈ গৈ আপোনালোকে এটা হেৰি দেখিব নটিফিকেশ্যন আৰু ষ্টেটাছ বাৰ বুলি এটা লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে মোৰ অপশ্যনছত ক্লিক কৰিব মোৰ অপশ্যনছত ক্লিক কৰাৰ পাছত নটিফিকেশ্যন হিষ্ট্ৰী বুলি এটা আছে আপোনালোকে ইয়াত এইটো অন কৰাৰ পাছত ইয়াত আপোনালোকৰ যিবোৰ নটিফিকেশ্যন আহে ফোন কল হওক অথবা আপোনাৰ হোৱাটছএপত মেছেজেই হওক বা ফেচবুকৰ মেছেজেই হওক ইনষ্টাগ্ৰামৰ মেছেজেই হওক আদি যিবোৰ আহে সেইবোৰ ইয়াত সকলো ছেভ হৈ থাকে আৰু কিছুমান ধৰি লওক হোৱাটছএপত মেছেজে আপোনাৰ বন্ধুৱে বা আপোনাৰ প্ৰেমিকাই মেছেজ দিছে তো সেইবোৰ যদি আকৌ ডিলিট কৰি দিয়ে তেতিয়া আকৌ সেই মেছেজবোৰ ঘূৰাই এনেই কি কৰিছে সেইবোৰ পঢ়িব নোৱাৰে কাৰণ তাত ডিলিট কৰি দিয়া হয় আৰু এই ছেটিংছটো অন কৰিলে ইয়াত সকলো ডাটা ছেভ হৈ থাকে আৰু তাত ডিলিট কৰি দিয়া মেছেজবোৰ ইয়াত দেখিবলৈ পোৱা যায় এই ছেটিংছটো এনেকৈ অন কৰি দিব লাগিব আৰু অন কৰি ৰখাৰ পাছতে আপোনালোকৰ যি নটিফিকেশ্যন আহে ইয়াত সকলো ছেভ হৈ যাব গতিকে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে আগবাঢ়ি যাবলৈ কমেণ্ট এডি কৰি দিব